কুকুৰাজনী মৌতে কান্দে দে ইমানকে মোৰ বাপেৰে মৌতে মই কান্দা নাছিলো ঐ তোৰ বাপেৰে কণী পাইছিলে নেকি অসমাজি ৰখা তলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া সোমালে বাংলাদেশী ককা মোক 10 টকা এটা দিয়াচোন হা কি লাগে তোক মানি হা কি কৈছ এই বুঢ়াটাক শুনিও নাপায় নহয় মানি পইচা মানি সেইটোকে ভালকে কব নাজানো লৰা যা মায়ে ডিঙিত পিন্ধি আছে মণিয়াল কাইলৈকে যা আইও বুঢ়াটো এটোক মই কি কৰো মই মনি কথা কোৱা নাই ডিঙিত বন্ধা মনি কথা কোৱা নাই পইচা কথা কৈছো পইচা যা লৈ লগে অকলে কি বকি আছ আইও খালে কি যে শুনিছে মোক টকা লাগে টকা হা থকা নে কি খালে মই তোক থাকিবলৈ ইমান ধুনীয়া জেগা দিছো আৰু বেলেগ এটা জেগা লাগে নে আইও মা কিনো কৰো এই কাৰ পাল্লাত পৰিলো অ বুঢ়া মোক টকা লাগে টকা মানি টকা তোক টকাহে লাগে নাই নহয় টকা এটা আছিলে কিন্তু তোৰ সেই মাৰক বিহু নচোৱাতে জেং বিহু নচোৱাতে মই টকা এটা বনাই দিছিলো আকৌ সেই বেলেগ এজনীক দি দিলে নহয় মাৰে হেৰুৱাই পেলালে আইও ভগৱান মোক লৈ যোৱা কাৰ পাল্লাত পৰিলো মই অ বুঢ়া মোক পইচা লাগে পইচা হা কি লাগে তোক পইতাচোৰা তই আকৌ পইতাচোৰা কি কৰিবি হে ভগৱান মোক মাৰি পেলোৱা সোনকালে আহি মোক লৈ যোৱা যমৰাজ তুমি ক'ত আছা লৈ যোৱাহি বেটা পইতাচোৰা নাই নহয় তই পইতাচোৰা পাবি সেই গুদামটোত পাবি যাচোন আমাৰ গুদামটোত থাকে ভগৱান কিনো কৰো আৰু কাৰ পাল্লাত পৰিলো জীয়াই মই মৰিছো জীয়াই মৰিছো এফালে বুঢ়া শুনি নাপায় এফালে এজনীয়ে দেখি নাপায় কাৰ পাল্লাত পৰিলো মই অ বুপা কি চিন্তা কৰি আছ যা লৈ লগে যা সেই গুদামটোতে পাবি ঐ বুঢ়া তই মোক সৰু থাকোতে ফেনাইল খুৱাই মাৰি পেলোৱা হেতেনে ভাল আছিলে হা কি কৈছ এইটোৰ লগত কথা পাতি একো লাভ নাই নহলে মই পগলাহে হ'ব লাগিব জানো পাই বুপাটোৱে দিনে কিনো বকিছে অকলে কি কৈ থৈ গল তাক আকৌ থানালেনো কেলে যাব লাগে হয় এইটো আকৌ কি হল এফালে ঘৰত মাথা গৰম কৰিছে আকৌ এইটো এটা সি এখন বিনাই আছে সি মই যে ক'ত যে আছো মই ঐ পোৱালি কি হৈছে তোৰ কেলে কান্দি আছ ঐ পোৱালি মই তোক কি সুধিছো হৈছে কি তোৰ দাদা মোৰ মৰমৰ কুকুৰাজনী মৰি থাকিলে কুকুৰাজনী মৌতে কান্দে দে ইমানকে মোৰ বাপেৰে মৌতে মই কান্দা নাছিলো ঐ তোৰ বাপেৰে কণী পাইছিলে নেকি হা হে ভগৱান তুমি ক'ত আছা মোক সোনকালে লৈ যোৱাহি মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই হ'ব তই আৰু নাকান্দিবি মোৰ দেউতাই কণীয়ে লৈ আহিম বাপেৰে পাৰি থৈছিলে গুদামত ভৰাই থৈছো মই সদায় এটা এটাকে দি যাম সেইটো হে ভগৱান কি যে হ'ব মোৰ সঁচা মই তোক কাইলৈ দি থৈ যামহি থেংক ইউ দেই থেংক ইউ হ'ব দে হ'ব
পিছে তই ক'লে বুলি ওলাই আহিছিলি? কিনো কবি, অঘৰী মানুহ য'ত ত'ত ঘূৰি ফুৰিবলগীয়া হৈছে। ঐ নাকান্দিবি কৈছো নহয়, নাকান্দিবি। মই তোক জোৰ পাহৰ দিম নহয় মোৰ বাপেৰৰ কণী খাবলে। সঁচাতো? সঁচা সঁচা। ঐ বন্ধু, তই মোক হেল্প এটা কৰ না। কচোন কি হেল্প কৰিব লাগে তোক? এই কি কবি আৰু আমাৰ বুঢ়াটোক একো শুনি চুনি নাপায়। টকা বুলি ক'লে থকা শুনি পায়, পইচা বুলি ক'লে পইতাচোৰা শুনি পায়। একদম পাগল হৈ গৈছো মই। সেইটো কথা। ঐ কি কৰিম ন, তই মোক আইডিয়া এটা দে না কিবা। এটা কাম কৰ নহ'লে, গাহৰি ডক্টৰকে মাতি দে। আই মই গাহৰি ডক্টৰ কি কৰিম? নহয় চা, বেলেগ কাণৰ ডক্টৰেতো লাখতকৈ ওপৰ ল'ব টকা, তইতো দিব নোৱাৰিবি ন। গতিকে গাহৰি ডক্টৰকে মাতি দে, কম পইচাতে হৈ যাব। গাহৰিকে লগাই দে কাণ দুখন। কিন্তু গাহৰি কাণ কেইখনে শুনা পাব জানো? এই আমুকাৰ কথা শিলৰ ৰেখা। ঠিক আছে, তেনে মই গাহৰি ডক্টৰ বিচাৰি যাওঁ দেই। যা, শুভ কামত দেৰি নকৰিবি। ঠিক আছে, আহো তেনে দেই। ঠিক আছে যা। এই শুন শুন শুন, কাইলৈ বাপে কণীটো লৈ আহিবি দেই। ঠিক আছে, কালি লৈ আহিম মই। যা এতিয়া যা। আজিকালি মোৰ দিনে দিনে বিজনেছ বিলাক ডুবিব ধৰিছে। গাহৰি নাহিছে, দিনে দিনে মোৰ ডক্টৰ হৈও কোনো ফৰকেই নহৈছে। হে ভগৱান, কি যে হৈছে মোৰ লগত। দিনে দিনে বিজনেছ বিলাক কমি গৈছে, গাহৰি খাচী কৰিব পৰা নাই। কি যে কৰো, কুকুৰাকে খাচী কৰো নেকি, নহলে ডাঙৰ ব্ৰেনাৰ এখন বনাই দিওঁ বাহিৰত। কওকচোন আপোনালোকক কি সহায় কৰিব পাৰো? ডক্টৰ চাহাব, বৰ বিপদত পৰিছো, আপুনি মোক উদ্ধাৰ কৰক। অকে, তোমালোকে অলপ ধৈৰ্য্যটো ধৰা। কি হৈছে প্ৰব্লেমটো মোক ভাঙি পাতি কোৱাচোন। ডক্টৰ চাহাব, প্ৰব্লেমটো বহুত ডাঙৰ। আমাৰ ককাই চাউল ক'লে মাউল শুনি পায়, পইচা ক'লে পইতাচোৰা শুনি পায়, টকা ক'লে থকা শুনি পায়। ককাৰ শুনাৰ প্ৰব্লেম, আপুনি ঠিক কৰি দিয়ক না। আচ্ছা, প্ৰব্লেমটো সেইটো। পাই গলো আদি ভাল বাকৰা দুটা। আচ্ছা, তোমাৰ এই ককাজনৰ প্ৰব্লেম হৈছে ন? ডক্টৰ চাহাব, যেনেকৈ হ'লে ঠিক কৰি দিয়ক আৰু, নহ'লে মই বৰ অশান্তি পাই আছো। তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। উপায়, তই মোক ইয়ালৈ কেলে লৈ আহিছ? ককা, মই তোমাৰ কাণ কেইখন ঠিক কৰিবলৈ আনিছো। কি? এই বুঢ়া বয়সত তই মোক কাম লগাম বুলি ভাবিছ? তোৰ বাপেৰে জীয়াই থকা হলে আজি মোক এনেকুৱা হবলৈ নিদিলেহেঁতেন। ক'ত যে আছো মই। ডক্টৰ চাহাব, প্ৰব্লেমটো দেখিলে নহয়, এইটোৱে ডাঙৰ প্ৰব্লেম। তুমি চিন্তা নকৰিবা, গাহৰিৰ পৰা আৰম্ভ কৰি কুকুৰাৰ পৰা আৰম্ভ কৰি পইতাচোৰা পৰ্যন্তলৈ মোৰ তাত মেডিচিন আছে। আৰু নকৰিবা, মোক মানুহে কয় জিৰো, কিন্তু মই এটা হিৰো। ঠিক আছে ডক্টৰ চাহাব, আপুনি মোৰ ককাক ঠিক কৰি দিয়ক, মই বাহিৰত ৰৈ আছো। চিন্তা নকৰিবা বন্ধু, চিন্তা নকৰিবা। ককা, আপুনি ছাৰক প্ৰব্লেমটো কওক, ছাৰে সকলো ঠিক কৰি দিব। মই বাহিৰত আপোনাৰ বাবে ৰৈ আছো। ঐ ল'ৰা, তই মোক কাম বাহিৰ দিবি নে? তোৰ বাপেৰে থকা হলে আজি মোক এনেকুৱা নকৰিলেহেঁতেন। ডক্টৰ চাহাব, আপুনি চম্ভালক আৰু মই যাওঁ বাহিৰলৈ। ঠিক আছে, যোৱা তুমি যোৱা। ককা, আপুনি ওচৰলৈ আহকচোন। কি? তই মোক গুৰ মাৰিবি? নাপায় বোপাই, নাপায়। ডাঙৰক গুৰিয়াব নাপায়। মই হলো তোৰ ককাৰ বয়সৰ। ককা, আপুনি ভুল বুজিছে, আপোনাক মই ওচৰলৈহে মাতিছো। কি? তোক মোৰ মাটিখিনি লাগে? আকৌ মোৰ মাটিখিনি কাঢ়িবলৈ খুজিছে। ককা, আপোনাক মই মাটি খোজা নাই, আপুনি মোৰ ওচৰলৈ আহক। কি? এতিয়া মই উস্তাদিহে হলো? নহয় ককা, নহয়, আপুনি মোৰ কাষলৈ আহক, ওচৰলৈ আহক। কি? তই মোক কাণ তলীয়া চৰ দিবি? নেপায় বোপাই, নেপায়। ডাঙৰক হাত উঠাব নেপায়। স্কুলত এইবিলাক নিশিকালে নেকি? হে হৰি, কাৰ পাল্লাত পৰিলো মই? এই মানুহজনক চোৱাতকৈ গাহৰিকেইটাৰ লগত কুকুৰাকেইটাৰ লগত খেলি থকাই ভাল। কি হল? তই মোক ঘুচিয়াবি? বহুত সহ্য কৰিলো মই। তোক বাপেকে নহয় ককা, নহয়, মই আপোনাক একো কোৱা নাই। আপোনাক ঘুচিয়া কথা কোৱা নাই, আপোনাক ওচৰলৈ মাতিছো।
ৰহ বাপেকে ৰহ। ঐ কি হ'ল তোৰ কি হ'ল? তই কাক ঘুচিয়াও শাখাত উঠাও? এই তোৰ নাম ফুকনক চিনি পোৱা নাই তই? সেই লাচিতৰ দেশৰ ডেকা ল'ৰা মই, বুজিলি? তোক মই সোধাই নিলো আজি। আজিৰ পৰা ডক্তৰ নকৰো আৰু মই যাওঁ। পলা বুঢ়াই আজি মোক মাৰি পেলাব। ঐ ক'ত পলাইছ? বুঢ়াক চিনি পোৱা নাই? সেই লাচিতৰ দেশৰ তেজাল ডেকা ল'ৰা চিনি পোৱা নাই মোক চালা?